বহু বছৰ অপেক্ষাৰ অন্তত আজি অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ ভিতৰতে আমাৰ ৰাজ্যৰ হাজাৰ হাজাৰ ঠিকাভিত্তিক শিক্ষকসকলৰো এটা ভাল খবৰ আছে। নমস্কাৰ, আপোনালোক সকলোকে মোৰ দাস টেকনিকেল চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আমাৰ ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকল অৰ্থাৎ সৰ্বশিক্ষা অধীনত কৰ্মৰত তাৰ লগতে ষ্টেটফুল শিক্ষকসকলৰ বাবে আজিৰ এক বিশেষ ভিডিঅ'টো। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি হৈছে 23 জানুৱাৰী। এই 23 জানুৱাৰীৰ দিনাখনে অসম চৰকাৰৰ কেবিনেট বৈঠকত ঠিকাভিত্তিক শিক্ষকসকলৰ সেৱাক স্বীকৃতি প্ৰদান কৰে। ইয়াতে লিখিছে যে উল্লেখনীয় সেৱা তথা শিক্ষা প্ৰদানেৰে বিদ্যালয়সমূহক গুণোৎসৱ 2022ত গ্ৰেড A+ প্ৰাপ্তিৰ সক্ষম কৰা অসম সৰ্বশিক্ষা অভিযান আৰু ৰাজ্যিক পুল শিক্ষকৰ অধীনস্থ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি প্ৰদৰ্শন ভিত্তিক নিয়মীয়াকৰণত অনুমোদন আৰু গুণোৎসৱ 2022ৰ পৰা ক্ৰমাগত 2 বছৰলৈ ৰূপায়ণ। অৰ্থাৎ 2022 চনৰ পৰা যদি কোনো বিদ্যালয়ে A+ দুবাৰকৈ পাইছে তেনে স্কুলত যদি কোনো সৰ্বশিক্ষা অভিযানৰ বা কোনো কণ্টেকচুৱেল শিক্ষক থাকে বা ষ্টেটফুল শিক্ষক থাকে তেনে শিক্ষকসকলক নিয়মীয়াকৰণ কৰা হ'ব বুলি ইয়াতে আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় বুজি পাইছে যে আগতে এনে মুখ্যমন্ত্ৰী ছাৰে কৈছিলে, কিন্তু আজিৰ কেবিনেটত অলৰেডি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। তেন্তে আমি আশা কৰিব পাৰোঁ 2022 চনৰ পৰা যদি দুবাৰকৈ A+ পাইছে তেনে বিদ্যালয়সমূহত আৰু ঠিকাভিত্তিক শিক্ষক নাথাকিব। ঠিকাভিত্তিক থাকিলে তেওঁলোকক নিয়মীয়াকৰণ কৰা হ'ব। তো ভিডিঅ'টোৰ যোগেদি কথাখিনি জনালোঁ। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধন্যবাদ সকলোকে।